হেল্ল' এভৰিৱান, মই বন্দিতা আপোনালোক সকলোকে মই মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিদ্ধি আৰু মই সিদ্ধি দেউতাক আমি গৈছোঁ ডক্টৰ তাত। সিদ্ধিৰ গাটো ইমান ভাল নহয়, গতিকে ভাবিলোঁ ডক্টৰক দেখুৱাই আহোঁ। এয়া ডক্টৰৰ ওচৰত গৈ আছোঁ সিদ্ধিক দেখুৱাবলৈ। সিদ্ধিৰ গাটো দুদিনমানৰ পৰা ভাল নহয়, গতিকে ভাবিলোঁ ডক্টৰক এবাৰ দেখুৱাই আহোঁ। সিদ্ধি দুদিনমানৰ পৰাই জ্বৰ হৈ আছিলে, জ্বৰ ভাল হ'ল, তাৰপিছতে খাবলৈ মন নকৰে, গতিকে ডক্টৰ তালৈ গৈ আছোঁ। এয়া সিদ্ধিক দেউতাকে লৈ গৈ আছে। আমি আহিছোঁ কপিলি হস্পিটেল। তাই যিহেতু কপিলিতে জন্ম হৈছিল, গতিকে কপিলিতে দেখুৱাবলৈ আনিছোঁ। তাইৰ গাটো বেয়া হৈ আছে, গতিকে তাই শুই আছে অকণমান। ডক্টৰক দেখুৱাবলৈ আহিছোঁ, ডক্টৰক দেখুৱাবলৈ ৰৈ আছোঁ। ডক্টৰক দেখুওৱা হ'ল, তাৰপিছত ডক্টৰে দিয়া মেডিচিন লৈ আছে। সিদ্ধিৰ দেউতাকে মেডিচিন লৈ আছে। সিদ্ধি আৰু মই ওচৰতে ৰৈ আছিলোঁ। দেখুৱাই হোৱাৰ পিছত ভাবিলোঁ কফি একাপ খাই লওঁ। তাতে এয়া কফি দুকাপ খাবলৈ লৈছোঁ। এয়া তাৰপিছত ডক্টৰ তাৰ পৰা আহিলোঁ দোকান এখনত, দৰ্জি দোকান এখনত আহিলোঁ। কাপোৰ এযোৰ চিলাবলৈ দিয়া আছিল মোৰ, তাকে নিবলৈ সোমালোঁ। তাৰপিছত তেওঁ গাড়ীৰ কিবা কাম আছিল, গতিকে গাড়ীখনৰ কিবা কাম কৰিবলৈ আহিলোঁ। তাৰপিছত গাড়ীখন ৰখাই পেলাই ইয়াত থৈ পেলাই আমি খাব গ'লোঁ। যিহেতু ঘৰৰ পৰা অহা সময় হ'ল, ৰাতিপুৱাই ঘৰৰ পৰা আহিছোঁ আৰু দুপৰীয়া ভাত খোৱাৰ সময় হৈ গ'ল, গতিকে ঘৰত গৈ ভাত খাবলৈ সময় নহ'ব। গতিকে ভাবিলোঁ ৰেষ্টুৰেণ্ট এখনত সোমাই পেলাই কিবা এটা খাই যাওঁ। এই ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ। ৰাইচ আৰু এগ কাৰী অৰ্ডাৰ কৰিছিলোঁ, এয়া আহি গ'ল। এতিয়া খাই থাকোঁ। এয়া খাবলৈ লৈছোঁ, খাই থাকোঁ এতিয়া। খাই হোৱাৰ পিছতে সিদ্ধিক অকণমান ইয়াতে বহুৱাই দিলোঁ। তাই অকণ ফূৰ্তি কৰিলে, তাই গাটো অকণ ভাল পোৱাৰ নিচিনা লাগিছিলোঁ। ফূৰ্তি কৰি আছে পূৰা, চাই আছে কোনে কি কৰিছে, চাই আছে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।